हेलो गाइस এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাস 10 ৰ এটা পাঠ সেই পাঠটোৰ নাম হ'ল আপোনালোকে স্ক্ৰিনত চাব পাৰিছে এ লেটাৰ টু গড এই পাঠটো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আমি পঢ়িব লাগিব বিফৰ ইউ ইয়াত কোৱা হৈছে they say faith can move mountains বহুত ডাঙৰ এটা কথা কৈছে যে দেশে তেওঁলোকে কয় faith can move mountains বিশ্বাস মাউন্টেন বিলাকক পৰ্বতমালা বিলাকক লৰচৰ কৰাই দিব পাৰে বা ইমান ডাঙৰ কথা বিশ্বাস এনেকুৱা এটা বস্তু যিয়ে মাউন্টেন বিলাকক লৰচৰ কৰাই দিব পাৰে তাৰপিছত কৈছে faith but what would we put our faith in কিন্তু আমি কিহৰ ওপৰত বিশ্বাস কৰা উচিত this is the question this story delicated process আৰু এই কথাটো যে আমি বিশ্বাস কিহৰ ওপৰত কৰা উচিত এই কথাটোৰ বিষয়ে এই পাঠটোত সূক্ষ্মভাৱে আলোচনা কৰা হৈছে তাৰপিছত সক ইয়াত কোৱা হৈছে Lenso is a farmer who writes a letter to God ইয়াত Lenso এজন মানুহৰ নাম আৰু Lenso এজন ফাৰ্মাৰ এই ফাৰ্মাৰ জনে ভগৱানলৈ এখন চিঠি লিখিছে এতিয়া আপোনালোকে জানে মানুহে কেতিয়াও ভগৱানলৈ চিঠি নিলিখে কিন্তু এই পাঠটোত যিজন লেন্সো যিজন ফাৰ্মাৰ আছে খেতিয়ক যিজন আছে সেই খেতিয়কজনে ভগৱানলৈ চিঠি লিখিছে এতিয়া ভগৱানলৈ চিঠি লিখিছে সাগে এই পাঠটো বহুত ইন্টাৰেষ্টিং হ'ব কাৰণ ভগৱানলৈ চিঠি লিখা এতিয়ালৈকে আমি শুনা নাই আজি প্ৰথমবাৰৰ বাবে শুনি আছো এতিয়া কথাটো হ'ল চিঠিটো কেতিয়া লিখিছিল ইয়াত দিয়া হৈছে when his crops are ruined যেতিয়া তেওঁ যিবিলাক ক্ৰপছ আছিল ক্ৰপছ মানে শস্য বুলি কোৱা হয় অসমীয়াত শস্য যিবিলাক শস্য আছিল সেই শস্যবিলাক যেতিয়া ধ্বংস হৈ গৈছিল যেতিয়া লেন্সৰ শস্যবিলাক ধ্বংস হৈ গৈছিল তেতিয়া এই লেন্সই ভগৱানলৈ এখন চিঠি লিখিছিল কিয় লিখিছিল চিঠি asking for 100 peso 100 পেছো বিচাৰি ভগৱানলৈ এখন চিঠি লিখিছিল ইয়াত পেছো শব্দ যিটো পেছো শব্দ আছে এই পেছো শব্দটোৰ অৰ্থ যেতিয়া পাঠটো পঢ়ি থাকিম তেতিয়া আপোনালোকে গম পাব আৰু কিতাপটো পাঠটো দিয়াই আছে এই পেছো শব্দটোৰ অৰ্থটো তাৰপিছত লিখা আছে does Lenso's letter is God কি ভগৱানৰ চিঠি কি লেন্সৰ চিঠি ভগৱানলৈ পাইছিল গৈ তাৰপিছত দিয়া আছে does God send him money আৰু ভগৱানে তেওঁক সেই মানি বিলাক পঠাইছিল নে 100 পেছো যে বিচাৰিছিল সেই 100 পেছো লেন্সলৈ ভগৱানে পঠাইছিল নে তাৰপিছত দিয়া আছে think what your answers to these questions would be ভাবা তোমাৰ উত্তৰবিলাক কি হ'ব পাৰে এই দুটা প্ৰশ্ন and guess how the story continues before you begin to read it তুমি এই পাঠটো পঢ়া আৰম্ভ কৰাৰ আগতে তুমি ভাবা যে কাহিনীটো কেনে ধৰণৰ হ'ব পাৰিব তাৰপিছত আমি মেইন পাঠটো আৰম্ভ কৰো এতিয়া আমি মূল পাঠটো আৰম্ভ কৰি আছো মূল পাঠটোত দিয়া আছে the house the only one in the entire valley set on the crest of a low hill ইয়াত আমাক কোৱা হৈছে the house the only one in the entire valley set on the crest of a low hill ঘৰটো এটা সৰু পাহাৰৰ ওপৰত আছিল আৰু সেই সৰু পাহাৰৰ উপত্যকাত অন্য কোনো ঘৰ নাছিল from this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest সেই পাহাৰটোৰ বা সেই পৰ্বতটোৰ ওপৰত উঠিলে এজন মানুহে চাব পাৰে the river and the field ripe corn নদী চাব পাৰে আৰু পকা শস্যবিলাক চাব পাৰে যিবিলাক ফুলৰে সৈতে আছে মানে ফুলৰে সৈতে থকা পকা শস্যবিলাক সেই নদীটোৰ সেই পাহাৰটোৰ ওপৰত উঠি চাব পাৰে
that always promised a good harvest. আৰু যিটো চালে আমাক এনেকুৱা লাগে যে সেয়া এক ভাল ফসল হয়. The only thing the earth needed was a downpour or at least a shower. আৰু সেই সময়ত সেই মাটিডৰাত এটাই বস্তু প্ৰয়োজন আছিল, সেয়া হ'ল সেই বস্তুটো হ'ল downpour or at least a shower. downpour মানে হ'ল অলপ বৰষুণ, যাক আমি at least a shower বুলিও কওঁ. সেই সময়ত সেই মাটিডৰাত অলপ বৰষুণ বা অলপ পানীৰ প্ৰয়োজন আছিল. Throughout the morning, ৰাতিপুৱা, Lenso, who knew his fields intimately. ইয়াত লেন্সো বুলি কোৱাৰ লগে লগে খেতিয়কজনৰ কথা কোৱা হৈছে. ৰাতিপুৱা সেই খেতিয়কজনে তেওঁৰ যিবিলাক খেতি আছিল সেই খেতিবিলাকৰ বিষয়ে ইণ্টিমেটলি জানিছিল. ইণ্টিমেটলিৰ অৰ্থটো হ'ল ভালদৰে জনা. যেনেকুৱা খেতিয়কসকলে যদি খেতি কৰে তাৰ বিষয়ে ভালকৈ জানিব লাগিব আৰু খেতিবিলাকৰ প্ৰতি কেয়াৰ ল'ব লাগিব. যদি কেয়াৰ নলয় তেতিয়াহ'লে ফচলবিলাক ভাল নহ'ব. সেইকাৰণে ইয়াত কোৱা হৈছে যে এই লেন্সই তেওঁৰ খেতিবিলাকৰ বিষয়ে ইণ্টিমেটলি জানিছিল. Had done nothing else. তেনেকুৱা একো হোৱা নাছিল. But see the sky towards noticed. আৰু আকাশৰ ফালে চাই আছিল লেন্সই অলপ বৰষুণৰ কাৰণে. Now we are really going to get some water, woman. এতিয়া এই কথাটো লেন্সয়ে কৈছে. Now we are really going to get some water, woman. Now we are really going to get some water. এতিয়া আমি সঁচাকৈ অলপ পানী পাবলৈ গৈ আছো, মহিলাগৰাকী কৈছে. The woman, মহিলাগৰাকী, who was preparing supper, যিজনে ৰাতিৰ আহাৰ তৈয়াৰ কৰি আছিল. চাপাৰ শব্দটোৰ অৰ্থ হ'ল ৰাতিৰ আহাৰ, যাক আমি ডিনাৰ বুলি কওঁ. আৰু ৰিপ্লাই কৰিছিল, yes, God willing. হয়, ভগৱানে চাগে এতিয়া বৰষুণ দিব. তেনেকুৱা মহিলাগৰাকীয়ে উত্তৰ দিছিল. The older boys were working in the field. আৰু ডাঙৰ ল'ৰাবিলাকে খেতিত কাম কৰি আছিল. While the smaller ones were playing near the house until the woman called them. আৰু ইয়াত কোৱা হৈছে যে ডাঙৰ ল'ৰাবিলাকে খেতিত কাম কৰি আছিল, যিবিলাক সৰু আছিল সেইবিলাক ঘৰৰ কাষতে, এই ঘৰটোৰ কাষতে খেলি আছিল, যেতিয়ালৈকে মহিলাগৰাকী তেওঁলোক সকলোকে মতা নাছিল. আৰু তাৰপিছত মাতি দিলে, কাম আহা for dinner. ৰাতিৰ ভাত খাবলৈ আহা বা ৰাতিৰ খানা খাবলৈ আহা. It was during the meal. আৰু এইটো সেই ৰাতিৰ আহাৰ খোৱাৰ সময় আছিল. ৰাতিৰ আহাৰ খোৱাৰ সময়ৰ কথা, ৰাতিৰ আহাৰৰ সময়ত এই ঘটনাটো কথা কোৱা হৈছে. Just as Lenso had predicted. লেন্সো বৰষুণৰ কথা আলোচনা কৰাৰ লগে লগে big drops of rain began to fall. লেন্সো বৰষুণৰ কথা আলোচনা কৰাৰ লগে লগেই বৰষুণৰ অলপ ডাঙৰ পানীৰ টোপালবোৰ পৰিবলৈ ধৰিছিল. In the northeast, huge mountains of clouds could be seen approaching. লেন্সো বৰষুণৰ কথা আলোচনা কৰাৰ লগে লগেই বৰষুণৰ কিছুমান ডাঙৰ পানীৰ টোপাল পৰিবলৈ ধৰিছিল. ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ. আৰু উত্তৰ পূব ডাঙৰ মাউণ্টেইন বিলাক ক্লাউডেৰে ভৰি পৰিছিল সেই সময়টো. তাৰপিছত কোৱা হৈছে The air was fresh and sweet. আৰু সেই সময়ত যি বতাহ আছিল সেই বতাহটো ফ্ৰেছ আছিল,
নিৰ্মল ফ্ৰেছ মানে নিৰ্মল এণ্ড চুইট আৰু মিঠা আছিল বৰষুণ হলে পানী বৰষুণ যেতিয়া হ'ব তাৰ আগতে যিটো বতাহ দিয়ে বহুত নিৰ্মল হয় আৰু অলপ ঠাণ্ডা যেন লাগে সেই কথাটো ইয়াত কোৱা হৈছে যে the air was fresh and sweet আৰু সেই সময়ত বৰষুণ আৰু বতাহ আৰু সেই বতাহটো ফ্ৰেছ আছিল আৰু চুইট আছিল the man went out for the other reason than to have the pleasure of feeling the rain on his body আৰু সেই মানুহজন বাহিৰলৈ ওলাই আহিছিল এই মানুহজন বুলি ক'লে ইয়াত লেন্সৰ কথা কোৱা হৈছে লেন্সৰ বাহিৰলৈ ওলাই আহিছিল no other reason কোনো অন্য কাৰণৰ কাৰণে ওলাই নাছিল কিয় ওলাই আহিছিল then to have the pleasure of feeling the rain on his body তেওঁ বাহিৰলৈ ওলাইছিল এইটো কাৰণত যে সেই বৰষুণৰ টোপালবোৰ তেওঁৰ গাত পৰিব আৰু গাত পৰিলে যি আনন্দ পাব সেই আনন্দৰ কাৰণে লেন্সই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল and আৰু when he returned he exclaimed আৰু তেওঁ যেতিয়া ঘূৰি গৈছিল তেওঁ exclaim কৰিছিল these are raindrops these are not raindrops falling from the sky এই আকাশৰ পৰা যে এইবিলাক পৰি আছে সেইবিলাক raindrops নহয় বৰষুণৰ টোপাল নহয় বৰষুণৰ টোপাল নহয় বুলি কৈছে কি বুলি কৈছে চাওঁ they are new coins সেইবিলাক হ'ল নতুন coins খুচুৰা নতুন coins বুলি ক'লে খুচুৰা পইচাৰ সৈতে তুলনা কৰিছে লেন্সো এই বৰষুণৰ টোপালবোৰক খুচুৰা পইচাৰ লগত তুলনা কৰিছে তাৰ পিছত কোৱা হৈছে the big drops are the 10 cent pieces যিবিলাক big drop আছে ডাঙৰ যিবিলাক drop আছে সেই drop বিলাক হ'ল 10 cent pieces and the little ones are 5 ইয়াত চেণ্ট যিটো শব্দ আছে সেই চেণ্ট শব্দটো হ'ল যিটো ডলাৰ আছে ডলাৰৰ 100 ভাগৰ 1 ভাগ 100 ভাগৰ 1 ডলাৰৰ 100 ভাগৰ 1 ভাগক আমি 1 চেণ্ট বুলি কওঁ মানে 1 ডলাৰত 100 চেণ্ট থাকে যেনেকুৱা আমাৰ 1 টকাত 100 পইচা থাকে ঠিক তেনেকুৱা 1 ডলাৰত 100 চেণ্ট to satisfy expression draped in a curtain of rain but suddenly a strong wind began to blow and along with the rain very large hailstones began to fall this truly did resemble new silver coins the boys exposing themselves to the rain ran out to collect the frozen parts with a satisfied expression he regarded the field of ripe corn with its flowers এক সন্তুষ্টি প্ৰকাশৰ লগত he regarded তেওঁ গণ্য কৰিছিল the field of ripe corn with its flowers পকা শস্যৰ যি ফুলৰে সৈতে লাগি থকা যি পকা শস্যৰ পথাৰ আছিল সেই পথাৰটোক তেওঁ গণ্য কৰিছিল এক সন্তুষ্টি প্ৰকাশৰ লগত draped in a curtain of rain ইয়াত draped in a curtain of rain বুলি এইটোকে বুজাব বিচাৰিছে যে এই খেতিবিলাকক অলপ পানী লাগিছিল পানী বহুত প্ৰয়োজন আছিল সেই সময়ত যে পানীবিলাক পাইছে তেতিয়া শস্যবিলাক যে ভাল হৈ উঠিব তাৰে প্ৰকাশ কৰিছিল লেন্সই সেইটোকে কৈছে draped in a curtain of rain but suddenly a strong wind began to blow and along with the rain very large hailstones began to fall but suddenly কিন্তু হঠাতে a strong wind began to fall এটা বহুত টান বতাহ বলিবলৈ ধৰিছিল along with the rain very large hailstones began to fall ইয়াত hailstone বুলি ক'লে শিল বৰষুণক hailstone বুলি কোৱা হয় যেতিয়া বৰষুণ হৈ আছিল বৰষুণ হোৱাৰ পিছতে কিছু সময় পিছত সেই বৰষুণটো এটা hailstoneলৈ চেঞ্জ হৈ গৈছিল মানে এটা শিল বৰষুণলৈ চেঞ্জ হৈ গৈছিল
did truly did resemble new silver coins আৰু সেই শিল বৰষুণৰ যিবিলাক শিল পৰিছিল সেই শিলবিলাকক লেন্সৱে নিউ সিলভাৰ কইন্স বুলি কৈছে নিউ সিলভাৰ কইন্সৰ লগত তুলনা কৰিছে The boys exposing themselves to the rain ran out to collect the frozen parts আৰু লৰাহতে যিবিলাক লৰা আছিল সেই লৰাবিলাকে সেই বৰষুণৰ পানীত ভিজি এক আনন্দ উপভোগ কৰিবলৈ বৰষুণলৈ দৌৰি গ'ল আৰু যিবিলাক খিল বৰষুণৰ যিবিলাক খিল আছিল সেইবিলাক তেওঁলোকে কালেক্ট কৰিবলৈ ল'লে মানে এটা এটাকৈ ল'ব ধৰিছিল It's really getting bad আৰু সেইটো বেয়া দিশলৈ গতি কৰি আছিল exclaimed the man মানুহজনে কৈছিল মানুহজন বুলি ক'লে ইয়াত the man বুলি ক'লে লেন্সক বুজাইছে লেন্সৰ কথা কোৱা হৈছে লেন্সৱে কৈছিল যে সেই শিল বৰষুণটো এটা বেয়া দিশৰ ফালে গতি কৰিছিল কিয় বেয়া দিশৰ ফালে গতি কৰিছিল I hope it passes quickly আৰু লেন্সৱে ভাবিছিল যে এটো সেই যেটো শিল বৰষুণ আছিল হেতু অলপ জলদি কুইকলি পাৰ হৈ যাব লাগে অলপ জলদি পাৰ হৈ যাব লাগে It did not pass quickly কিন্তু হেতু পাৰ হৈ যোৱা নাছিল For an hour the hell rained on the houses the garden the hillside the cornfield on whole valley আৰু সেই যেটো শিল বৰষুণ আছিল প্ৰায় 1 ঘণ্টা ধৰি an hour 1 ঘণ্টা ধৰি হৈ আছিল আৰু কত কৈ হৈ আছিল on the house ঘৰৰ ওপৰত পৰিছিল the garden বাগিচাত পৰিছিল the hillside যেটো খৰু পাহাৰ আছিল সেই পাহাৰৰ সাইড চাৰিওফালে পৰিছিল and a cornfield আৰু কৰ্ণফিল্ডৰ যিবিলাক মানে শস্যৰ পথাৰ আছিল সেই শস্যৰ পথাৰবিলাকো শিল বৰষুণেৰে ভৰি পৰিছিল on the whole valley ইয়াৰ অৰ্থটো হ'ল যে যি উপত্যকা আছিল সেই খৰু পৰ্বতটো যি উপত্যকা আছিল গোটেই উপত্যকাটোই শিল বৰষুণেৰে ভৰপূৰ হৈ গৈছিল the field was white আৰু যি শস্যৰ পথাৰ আছিল সেই শস্যৰ পথাৰটো শিল বৰষুণেৰে হোৱাইট হৈ গৈছিল কালাৰ বিলাক হোৱাইট হৈ গৈছিল as if covered with salt আৰু সেই দৃশ্যটো এনেকুৱা যেন লাগিছিল যে সেই পথাৰটো মানে সল্ট নিমখৰে থৈ দিছে ওপৰত নিমখ মানে থৈ দিছে তেনেকুৱা এটা দৃশ্য প্ৰকাশ পাইছিল সেই সময়ত not a leaf remained on the trees শিল বৰষুণ হোৱাৰ পিছত যিবিলাক শস্য আছিল সেই শস্যবিলাক এনেকুৱা হৈ গৈছিল তাত এটা পাতু লাগি থকা নাছিল the corn was totally destroyed সেই শস্যবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল the flowers were gone from the plants যিবিলাক ফুল আছিল সেই ফুলবিলাকো গছৰ পৰা সৰি পৰিছিল এটা ফুলো গছত নাছিল the lens's soul was filled with sadness আৰু লেন্সৰ আত্মা এক দুখেৰে ভৰপূৰ হৈ পৰিছিল sadnessৰে ভৰপূৰ হৈ পৰিছিল when the storm had passed আৰু যেতিয়া শিল বৰষুণটো পাৰ হৈ গৈছিল ইয়াত storm বুলি ক'লে শিল বৰষুণৰ কথা কোৱা আছে hailstorm he stood in the middle of the field and said to his sons লেন্সই সেই কৰ্ণফিল্ডৰ মাজত সেই ধ্বংস হোৱা কৰ্ণফিল্ডৰ মাজত মাছ ভাগত থিয় হৈ তেওঁৰ লৰাহতক কৈছিল পুত্ৰ বা সন্তানহতক কৈছিল a plague of locust would have left more than this a plague of locust would have left more than this ইয়াত কোৱা হৈছে সেই হেলিষ্ট মানে লেন্সৱে তেওঁৰ সন্তানহতক কৈছিল বা সন্তান কেজনক কৈছিল যে সেই হেলিষ্টনে এনেকুৱাকৈ ধ্বংস কৰি থৈ গৈছে সেই কৰ্ণফিল্ড বিলাকক সেই শস্যবিলাকক যদি কীট পতংগ বিলাকো খায় সেই কীট পতংগ বিলাকো বোলে তেনেকুৱাকৈ ধ্বংস হৈ থৈ নাযায় কীট পতংগ বিলাক খালেও বোলে অলপ ৰৈ যাব তাৰপিছত কৈছে the hell has left nothing আৰু সেই হেলিষ্টনে একোই এৰি থৈ যোৱা নাই আমাৰ কাৰণে গোটেইকেইটা ধ্বংস হৈ থৈ গৈছে ইয়াত যেটো হেল শব্দ আছে এই হেল শব্দটোৰ কথা মানে হেল শব্দটোৱে হেলিষ্টনক বুজাইছে শৰ্টত লিখিছে ইয়াত this year we will have no corn আৰু কৈছিল যে এইটো বছৰত আমাৰ কোনো
শস্য নাথাকিব এইদৰে কৈছিল সেই লেন্সই তেওঁৰ সন্তানহঁতক তাৰ পাছত ইয়াত কোৱা হৈছে that night was a sorrowful one আৰু সেই ৰাতিটো এক দুঃজনক আছিল তাৰপিছত আৰু কৈছে all our work for nothing আৰু আমি যিবিলাক কষ্ট কৰিছো সেই কষ্টবিলাকে এইবাৰ আমাৰ কোনো কামত নাহিব যিহেতু শস্যবিলাক ধ্বংস হৈ গ'ল সেইকাৰণে আমাৰ যি কষ্ট আছিল সেই কষ্টবিলাকে এইবাৰ কোনো কামত নাহিব এইদৰে কৈছে লেন্সই there is no one who can help us আৰু ইয়াত এনেকুৱা এজন মানুহ নাই যিজনে আমাক সহায় কৰিব পাৰিব we will all go hungry this year আৰু এইবাৰ আমি সকলোৱে ভোকত থাকিব লাগিব এইদৰে লেন্সই তেওঁৰ পুত্ৰহঁতক এইবিলাক কথা কৈছিল but in the hearts of all who lived in the solitary house in the middle of the valley there was a single hope help from God কিন্তু সেই উপত্যকাৰ মাজভাগত বাস কৰা সেই সকলোবিলাক মানুহৰ মনত এটাই মাত্ৰ আশা আছিল সেয়া হ'ল হেল্প ফ্ৰম গড ঈশ্বৰৰ সহায়ৰ কাৰণে অপেক্ষা কৰি আছিল তেতিয়াৰ সময়ত সেই লেন্সৰ সম্পূৰ্ণ পৰিয়ালটো ডন্ট বি so upset ইমান মৰ্মাহত হ'ব নালাগে even though this seems like to a total loss যদি আমাৰ সকলো ধ্বংস হৈছে তথাপি ইমান আপসেট হ'ব নালাগে মৰ্মাহত হ'ব নালাগে ৰিমেম্বাৰ মনত পেলিবা no one dies of hunger কোনেও ভোকত নমৰে ভোকত কোনেও নমৰে এই বুলি সান্তনা দিছে সেই পৰিয়ালটোক লেন্সৱে that's what they say আৰু তেওঁলোকে সেইটোই মানে যিটোৱে লেন্সৱে কৈছিল no one dies of hunger কোনেও ভোকত নমৰে all through the night Lenso thought only of his one hope the help of God আৰু গোটেই ৰাতিটোতে লেন্সই ভাবি আছিল তেওঁৰ একমাত্ৰ আশাৰ বিষয়ে সেয়া আছিল the help of God ঈশ্বৰৰ সহায় whose eyes as he had been instructed see everything even what is deep in one's conscience যিজনে সকলোবোৰ জানে সকলোবোৰ দেখে আৰু সকলোৰে মনৰ যন্ত্ৰণা সকলোৰে মনৰ আশা যিজনে বুজি পায় সেইজনৰ ওপৰত লেন্সৰ এক আশা আছিল মানে এক অগাধ বিশ্বাস আছিল লেন্সৰ Lenso was an ox of a man working like an animal in the fields, but still he knew how to ride. Lenso was an ox of a man. লেন্সো এজন খাৰ গৰুৰ নিচিনা আছিল ইয়াত অক্স বুলি ক'লেতো খাৰ গৰুৰ কথা কোৱা নাই খাৰ গৰুৰ নিচিনা বুলি কৈছে যে লেন্সো এনেকুৱা কাম কৰিছিল যিয়ে খাৰ গৰু যেনেকুৱা কাম কৰে তেনেকুৱা কাম কৰিছিল লেন্সো working like an animal in the fields but still he knew how to write তথাপিও তেওঁ লিখিব জানিছিল the following Sunday অহা দেওবাৰে at daybreak he began to write a letter which he himself would carry to town and place in the mail it was nothing less than a letter to God The following Sunday, ৰাতিপুৱাতে at daybreak, দেওবাৰে ৰাতিপুৱাতে he began to write a letter. তেওঁ এখন চিঠি লিখিবলৈ আগবাঢ়িছিল, which he himself would carry to town and place in the mail. আৰু যিটো চিঠি তেওঁ টাউনলৈ লৈ গৈছিল আৰু মেল বক্সত দিবলৈ তেওঁ টাউনলৈ লৈ গৈছিল সেই চিঠিখন it was nothing less than a letter to God আৰু সেই চিঠিত অন্য একো নাছিল একমাত্ৰ এটা চিঠি আছিল ভগৱানলৈ এটা চিঠি আছিল সেই চিঠি
তো গাইস এতিয়া আমি চাম সেই চিঠিটোত সেই লেন্সৱে কি লিখিছে প্ৰথমতে লিখা আছে গড প্ৰথমতে গড বুলি লিখিছে যেনেকৈ আমি চিঠি লিখোতে প্ৰথমতে লিখো ডিয়াৰ ফ্ৰেন্ড ডিয়াৰ ফাদাৰ ডিয়াৰ মাদাৰ মাই ৰেসপেক্টেড টিচাৰ এইবিলাক যে লিখো তেওঁ চিঠিখনৰ আৰম্ভণিতে লিখিছে গড ঈশ্বৰ হিৰো তেওঁ লিখিছিল ইফ ইউ ডোন্ট হেল্প মি যদি আপুনি মোক সহায় নকৰে মাই ফেমিলি এণ্ড আই উইল গো হাংগ্ৰি দিছ ইয়াৰ মোৰ গোটা সম্পূৰ্ণ পৰিয়াল আৰু মই এই বছৰটোত ভোকত থাকিব লাগে I need 100 peso মোৰ 100 পেছৰ দৰকাৰ in order to sow my field again and to live until the crop comes অহা শস্য মানে অহাবাৰ যিবিলাক শস্য পাম সেই শস্যবিলাক অহাৰ আগতে আমি জীয়াই থাকিবলৈ আমাক 100 পেছৰ বহুত প্ৰয়োজন আৰু সেই কাৰণে লেন্সই 100 পেছ বিচাৰি ভগৱানলৈ এখন চিঠি লিখিছিল because the hailstorm আৰু কিয় লিখিছিল কাৰণ সেই hailstormে লেন্সৰ সকলোবিলাক শস্য ধ্বংস কৰি থৈ গৈছিল he wrote to God on the envelope তেওঁ যিটো এনভেলপ আছিল ইয়াত এনভেলপ বুলি ক'লে যিটো চিঠি ভৰাবলৈ যিবিলাক খাম থাকে সেই খামবিলাকক এনভেলপ বুলি কোৱা হয় তেওঁ এনভেলপৰ ভিতৰত সেই লেটাৰটো ভৰাইছিল আৰু ওপৰত লিখিছিল টু গড ওপৰত এড্ৰেছ বিলাক লিখিব লাগে আৰু তেওঁ ওপৰত লিখিছিল টু গড যদি আমি ফ্ৰেণ্ডলৈ পঠাও তেতিয়া আমি লিখিম টু ফ্ৰেণ্ড আৰু তেওঁ লিখিছিল টু গড ভগৱানলৈ put the letter inside আৰু সেই চিঠিখন এনভেলপৰ ভিতৰত ভৰাইছিল still stable অসুবিধাৰ সত্ত্বেও went to town তেওঁ টাউনলৈ গৈছিল যেহেতু তেওঁৰ তাত পইচা নাছিল টাউনলৈ যাবলৈ অসুবিধা হ'ব তথাপিও তেওঁ টাউনত গৈছিল কিবা এটা উপায় at a post office আৰু post officeত গৈ he placed a stamp আৰু এই ষ্টাম্পটো লৈ on the letter মানে তেওঁ এটা ষ্টাম্প লেটাৰটোৰ ওপৰত এটা ষ্টাম্প মাৰিছিল and drop it into the mailbox আৰু মেইল বক্সৰ ভিতৰত ভৰাই থৈছিল ইয়াত প্ৰথমতে আছে one of the employees who was a postman and also helped at a post office one of the employees এজন কৰ্মচাৰী who was a postman যিজন এজন postman আছিল and also helped at a post office যিজনে post officeত কাম কৰিছিল went to his boss তেওঁৰ সেই postman জনে তেওঁৰ বছৰ ওচৰলৈ গৈছিল laughing heartily and showed him the letter to God তেওঁৰ সেই postman জনে তেওঁৰ বছৰ ওচৰত গৈছিল আৰু laughing heartily মানে বহুত হাঁহিছিল মানে আনন্দ মানে বহুত মানে হিয়া ভৰা হাঁহি তেওঁ হাঁহিছিল তা কিয় হাঁহিছিল এই লেন্সৰ যে লেটাৰটো লিখিছিল টু গড এই গডৰ এড্ৰেছটো চাই তেওঁ হিয়া ভৰাই হাঁহিছিল never in his career as a postman had he known that address তেওঁৰ কেৰিয়াৰত তেওঁৰ কৰ্মজীৱনত যিমান দিনলৈকে তেওঁ পোষ্টমেন হিচাপে কাম কৰি আছে কেতিয়াও এই গড নামৰ এড্ৰেছত কোনোবা এটা চিঠি তেওঁ দেখিব পোৱা নাই আৰু সেই দিনাই তেওঁ এই চিঠিখন প্ৰথম দেখিছিলে যিজনৰ মানে যিটো চিঠিৰ এড্ৰেছ আছিল টু গড the postmaster যিজন postmaster আছিল a fat amiable postmaster জনে এজন অলপ খকত আছিল amiable ফিল আৰু এজন kind hearted person আছিল amiable বুলি কোৱা হৈছে amiable মানে kind hearted person also broke out laughing তেখেতো হাঁহিবলৈ ধৰিছিল but almost immediately he returned serious কিন্তু হঠাতে তেওঁ serious হৈ গৈছিল অলপ and tapping the letter on his desk আৰু সেই চিঠিখন তেওঁৰ ডেস্কৰ ওপৰত ৰাখিছিল and commented আৰু মন্তব্য কৰিছিল what faith কি যে বিশ্বাস বুলি কৈছিল সেই postmaster জনে I wish মই আশা কৰো I had a faith of the man সেই মানুহজনৰ যিজন ভগৱানলৈ চিঠি লিখিছে সেই মানুহজনৰ এই যি বিশ্বাস আছে এই বিশ্বাসটো অতীতলৈকে ভৱিষ্যতলৈকে থাকক মানে যিজন পোষ্টমাষ্টাৰ আছিল সেই পোষ্টমাষ্টাৰ জনে সেই লেন্সৰ
সেই অগাধ বিশ্বাস ভগৱানৰ প্ৰতি থকা সেই অগাধ বিশ্বাস ভাঙিব পৰা বিচৰা নাছিল who wrote his letter starting up a correspondence with God আৰু সেই মানে সেই পোষ্টমাষ্টাৰজনে এনেকুৱা ভাবিছিল যে তেওঁৰ ভগৱানৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাসটো ভৱিষ্যতলৈকে থাকক so in order not to shake the writer's faith in God the postmaster came up with an idea আৰু পোষ্টমাষ্টাৰজনৰ মনত এটা আইডিয়া আহিছিল তেতিয়াৰ সময়ত সেই আইডিয়াটো হ'ল answer the letter সেই লেটাৰটো বা সেই চিঠিটো লেন্সই যে ভগৱানলৈ লিখিছে সেই চিঠিখনৰ উত্তৰ দিয়াই উত্তম কাম বুলি ভাবিছিল সেই পোষ্টমাষ্টাৰজনে but when he opened it কিন্তু যেতিয়া তেওঁ এই চিঠিখন ওপেন কৰিছিল it was evident that to answer it he needed something more than goodwill intent paper সেই চিঠিখনৰ ভিতৰত বা সেই চিঠিখন যেতিয়া পোষ্টমাষ্টাৰজনে খুলি সেই পোষ্টমাষ্টাৰজনে চিঠিখনৰ কেৱল সেই পেপাৰ আৰু ইংকৰ বাহিৰেও আৰু এটা বস্তু তেওঁ দেখিবলৈ পাইছিল সেয়া কি but he stuck to his solid resolution he asked for money from his employees কি আছিল মানে সেই চিঠিখনত তেওঁ লেন্সে টকাৰ বিষয়ে লিখিছিল সেইকাৰণে ইয়াত কোৱা হৈছে যে যেতিয়া সেই পোষ্টমাষ্টাৰজনে লেটাৰখন খুলিছিল এনভেলপৰ ভিতৰৰ পৰা যেতিয়া লেটাৰখন উলাই লৈ তেওঁ মানে আচৰিত হৈছিল যে অলপ আচৰিত খাই গৈছিল যে সেই চিঠিখনত কেৱল ইংক আৰু পেপাৰৰ বাহিৰেও আৰু এটা কথা লিখা আছে সেইটো হ'ল পেছো মানে বিচাৰিছিল সেই লেন্সই ভগৱানৰ পৰা এতিয়া যেহেতু পেছো বিচাৰিছিল বা পইচা অলপ বিচাৰিছিল তেতিয়া কি কৰিছিল যিজন পোষ্টমাষ্টাৰ আছিল পোষ্টমাষ্টাৰজনে তেওঁৰ লগৰীয়া বা যিবিলাক এমপ্লয়িজ আছিল সেই পোষ্ট অফিচৰ সেই এমপ্লয়িজ বিলাকৰ পৰা অলপ পইচা বিচাৰিছিল মানে লেন্সৰ চিঠিখনৰ উত্তৰ দিয়াৰ কাৰণে উত্তৰ দিবলৈ পইচা দিব লাগিব যেহেতু তেওঁ পইচা বিচাৰিছে he himself gave part of his salary আৰু তেওঁ নিজেই তেওঁৰ salary মানে মাহেকীয়া দৰমহাৰ পৰা অলপ পইচা সেই চিঠিখনৰ উত্তৰৰ কাৰণে দিছিল and several friends of his were obliged to give something for an act of charity আৰু তেওঁৰ বন্ধুসকলেও বা তেওঁৰ সেই পোষ্ট অফিচত কাম কৰা লগৰীয়াসকলেও নিজৰ স্যালাৰিৰ পৰা অলপকৈ পইচা দি সেই পোষ্টমাষ্টাৰজনক মানে সংগ দিছিল পোষ্টমাষ্টাৰৰ লগত সংগ দিছিল it was impossible for him to gather the 100 pesos সেই পোষ্টমাষ্টাৰজনৰ কাৰণে এইটো এটা ইম্পসিবল আছিল যে তেওঁ 100 পেছো যে যোগাৰ কৰিব পাৰিব সেইটো তেওঁৰ বাবে এটা ইম্পসিবল ঘটনা আছিল ইম্পসিবল ইভেন্ট আছিল সেই লেটাৰটোৰ উত্তৰ দিয়াৰ কাৰণে so he was able to send the farmer only a little more than half সেই কাৰণে সেই পোষ্টমাষ্টাৰজনে যেতিয়া লেন্সৰ চিঠিৰ উত্তৰ দিবলৈ গৈছিল উত্তৰত তেওঁ যিবিলাক যি 100 পেছো মানে লেন্সই যি 100 পেছো বিচাৰিছিল তাৰে আধাতকৈ অলপ বেছি দিবলৈ সক্ষম মানে পঠিয়াবলৈ সক্ষম হৈছিল ইয়াত কোৱা হৈছে only a little more than half মানে আধাত only a little more than half মানে আধাতকৈও অলপ বেছি he put the money in an envelope আৰু তেওঁ সেই পইচাখিনি এটা এনভেলপৰ ভিতৰত ভৰাইছিল address to Lenso আৰু লেন্সৰ আৰু সেই চিঠি মানে এনভেলপটোৰ ওপৰত এড্ৰেছ লিখিছিল to Lenso বুলি লিখিছিল and with a letter containing only a single word as a signature God আৰু সেই এনভেলপটোৰ ভিতৰত আৰু এটা চিঠিও ভৰাইছিল আৰু চিঠিখনত একমাত্ৰ এটাই শব্দ আছিল সেই শব্দটো হ'ল গড মানে ভগৱানৰ এই গডটো কিয় লিখিছে যে ভগৱানৰ সিগনেচাৰ বুলি মানে সিগনেচাৰৰ কথা কৈছে যে ভগৱানে সিগনেচাৰ কৰি দিছে তেওঁক এই পইচাখিনি তাৰ পিছত ইয়াত আছে the following Sunday অহাকালি Lenso came a bit earlier than usual to ask if there was a letter for him আৰু অহাকালি ৰাতিপুৱা মানে ইয়াত কৈছে the following Sunday মানে অহা দেওবাৰে ইয়াত অহাকালি ৰাতিপুৱা বুলি নহয় অহা দেওবাৰে the following Sunday বুলি কৈছে অহা দেওবাৰে Lenso came a bit earlier মানে পিছৰ সপ্তাহৰ যি দেওবাৰ আছিল সেই দেওবাৰে তেওঁ
ৰাতিপুৱা অলপ সোনকালে সেই পোষ্ট অফিচলৈ যাত্ৰা কৰিছিল কিয় যাত্ৰা কৰিছিল টু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম সেই মানে কৰ্মচাৰীসকলক সুধিবলৈ তেওঁ পোষ্ট অফিচৰ পিনে যাত্ৰা কৰিছিল যে তেওঁৰ বাবে কোনো লেটাৰ আহিছে নেকি It was the postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office. It was the postman who had handed the letter to him. ইয়াত কোৱা হৈছে যে পোষ্টমেন জনে নিজেই সেই লেন্সৰ হাতত সেই পইচাৰে সৈতে চিঠিখন দিছিল যেতিয়া চিঠিখন দিছিল তেতিয়া সেই লেন্সৰ আশা পূৰ্ণ কৰাৰ দায়িত্ব লোৱা সেই পোষ্টমাষ্টাৰ জনে তেওঁৰ অফিচৰ পৰা চাই আছিল looked on from his office. Lenso showed not to slight surprise on seeing the money. লেন্সই কিন্তু সেই চিঠিখনৰ যে পইচা পাইছে সেই পইচাখিনি চাই আচৰিত হোৱা নাছিল যে ভগৱানে তেওঁলৈ পইচা পঠাইছে সেইটো চাই তেওঁ আচৰিত হোৱা নাছিল such was his confidence কাৰণ তেওঁৰ কনফিডেন্স আছিল but he became angry কিন্তু অৱশেষত তেওঁ খংহে কৰিছিল when he counted the money যেতিয়া তেওঁ সেই পইচাখিনি গণনা কৰিছিল God could not have made a mistake তেওঁ ভাবিছিল যে ভগৱানে কেতিয়াও মিস্টেক নকৰে nor could have denied Lenso what he had requested আৰু মানে ভগৱানে তেওঁ কেতিয়াও মিস্টেক নকৰে আৰু সেই লেন্সৰ যিমান আশা কৰিছে তাতকৈ কম পইচাও তেওঁক নিদিয়ে মানে লেন্সৰ পুৰা বিশ্বাস মানে ভগৱানৰ প্ৰতি লেন্সৰ এক অগাধ বিশ্বাস আছিল তেওঁ সেইটো জানিছিল যে ভগৱানে কেতিয়াও মিস্টেক নকৰে আৰু ভগৱানে এইটো নকৰে যে আধা পইচা লেন্সক দিব আৰু আধা নিদিয়ে সেইটো নকৰে বুলি লেন্সই ভাবিছিল immediately Lenso went up to the window and asked for a paper and ink আৰু হঠাতে লেন্সো সেই পইচাখিনি কাউন্ট কৰাৰ পিছত সেই মানে যি ৰুমটো আছিল যি পোষ্ট অফিচ আছিল তাৰে খিৰিকীৰ ওচৰত গৈ থিয় হৈছিল আৰু কি বিচাৰিছিল ask for paper and ink আৰু এটা পেপাৰ আৰু কলম বিচাৰিছিল on the public writing table আৰু পাব্লিক ৰাইটিং টেবুল বুলি কোৱা হৈছে পোষ্ট অফিচ বিলাকত কি হয় চিঠি লিখাৰ কাৰণে এটা টেবুল থাকে য'ত যিবিলাক মানুহে চিঠি লিখিব সেইবিলাক মানুহে সেই টেবুলখনত বহি চিঠি লিখিব পাৰে লেন্সই কি কৰিছিল সেই পাব্লিক টেবুলখনত বহি চিঠিখন লিখিবলৈ আৰম্ভ কৰিছিল he started to write লিখিবলৈ আৰম্ভ কৰিছিল with much wrinkling of his brow with much wrinkling of his brow. With much wrinkle of his brow, caused by the effort he had to make to express his idea. তেওঁ কি কৰিছিলে পাব্লিক টেবুলত বহি অলপ স্পীড লিখিবলৈ আৰম্ভ কৰিছিল ইয়াত কোৱা হৈছে with much wrinkle of his brow মানে অলপ লৰচৰ কৰি লিখা যেতিয়া টেবুলত বহিছিল বহি মানে অলপ স্পীড লিখিলে টেবুলখন অলপ লৰচৰ কৰিব সেইটোকে কোৱা হৈছে with much wrinkle of his brow caused by his effort he had to make to express ideas তেওঁৰ যি আইডিয়া আছিল চিঠি লিখা সেই লিখাখিনি তেওঁ লিখিছিল when he finished যেতিয়া তেওঁৰ লিখা শেষ হৈছিল he went to the window to buy a stamp তেওঁ খিৰিকীৰ ওচৰলৈ গৈছিল stamp কিনিবলৈ which he licked and then affixed to the envelope with a blow of his fist যেতিয়া লিখা শেষ হৈছিল তেওঁ চিঠিখন লৈ দৰজাৰ সেই খিৰিকীৰ ওচৰলৈ গৈছিল আৰু চিঠিখন এটা ষ্টাম্প এটা লৈ সেই চিঠিখনৰ ওপৰত মাৰি
সেই পোষ্টমাষ্টাৰজনৰ হাতত জমা দিছিল ইয়াৰ যিটো ফিষ্ট শব্দ আছে ফিষ্ট FIST ফিষ্ট ইয়াৰ অৰ্থটো ইয়াত ফিষ্ট শব্দটোৰ অৰ্থটো হ'ল যে তেওঁ যেতিয়া ষ্টাম্প লৈছিল ষ্টাম্প লৈ মানে মুঠি মাৰি মানে এনেকুৱা হাতেৰে ধৰি যেতিয়া তেওঁ এনভেলপৰ ওপৰত ষ্টেপ মাৰিছিল সেইটোৰ কাৰণে ইয়াত ফিষ্ট শব্দটো ব্যৱহাৰ কৰা হৈছে the moment the letter fell into the mailbox the postmaster went to open it যেতিয়া সেই মেইলবক্স সেই চিঠিখন মেইলবক্সলৈ দিয়াৰ সময় হৈছিল তেতিয়া তেওঁ যিজন পোষ্টমাষ্টাৰ আছিল পোষ্টমাষ্টাৰজনে সেই চিঠিখন ওপেন কৰিব ধৰিছিল ইট সেড আৰু ওপেন কৰিছিল ওপেন কৰাৰ পিছত সেই চিঠিখনত লিখা আছিল গড অফ মাই মানি মোৰ সেই পইচাখিনিৰ that I asked for যিখিনি মই বিচাৰিছিলো only 70 pesos দিছিলো তাৰে মাত্ৰ 70 পেছো মই পাইছো send me the rest সেই বাকি 30 পেছো মোক পঠাই দিয়ক since I need it very much আৰু মোৰ সেইটো বহুত ইম্পৰ্টেন্ট সেই 30 পেছো মোৰ বাবে বহুত ইম্পৰ্টেন্ট but don't send it to me through the mail কিন্তু সেই 30 পেছো সেই ৰিমেইনিং 30 পেছো মোলৈ পোষ্ট অফিচৰ জৰিয়তে নপঠাব ডাইৰেক্ট পঠাই দিব because the post office employees যিবিলাক পোষ্ট অফিচ এমপ্লয়িজ আছে সেইবিলাক a bunch of crooks সেইবিলাক মানে a bunch of crooks বুলি ক'লে ইয়াত চুৰৰ কথা কোৱা আছে ঠিক সেই পোষ্ট অফিচৰ যিবিলাক কৰ্মচাৰী আছে সেইবিলাক অলপ চুৰ আছে অলপ বেয়া অভ্যাসৰ আছে তেওঁলোকে মোৰ 30 পেছো ৰাখি দিছে আৰু সেই 30 পেছো মই আকৌ আপোনাৰ পৰা বিচাৰিছো আৰু লাষ্টত লিখা আছিল লেন্স তো গাইস এইটো ভিডিঅ'ত যি ৰিমেইনিং পাৰ্ট আছিল লেটাৰ টু গড নামৰ চেপ্টাৰৰ গোটেইখিনি আমি আলোচনা কৰিম তাৰ পিছত আমি আলোচনা কৰিম এই পাৰ্টটোৰ যিমানবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আছে গোটেইকেইটা তো আমাৰ ভিডিঅ'ৰ লগত জড়িত থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকন যিটো আছে সেইটো প্ৰেছ কৰি দিব আমাৰ নতুন আপলোড কৰা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন সবাতোকৈ আগত পাব আজিলৈ ইমানেই ধন্যবাদ